আমি আহি আছোঁ ডিফু আৰু ৰাস্তা ইমান বেয়া নহয়, ৰাস্তা ভালেই, মাজে মাজে অকণ বেয়া আছে, ৰাস্তা বনাই আছে আৰু কিবা কিবি কৰিম, আপোনালোকেও চাব কি কৰিম আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব, চাই থাকোঁ। ডিফুলৈ আহি থাকোঁতে এটা মানজাৰ পৰা অলপ আহিব লাগে আৰু আহি থাকোঁতে এটা হনুমানৰ মূৰ্তি, আপোনালোকে চাওক, বহুত ওখ হয় মূৰ্তিটো আৰু ভাল লাগিছে মোৰ, আৰু সেইকাৰণে ৰখিলোঁ আৰু ৰখি পেলাই কেমেৰাটো আবদ্ধ কৰিলোঁ। বহুত ওখ মূৰ্তি হয়, ভাল লাগিলে। আমি পাই গ'লোহি ডিফু আৰু এই ৱেলকাম টু ডিফু আছে। আমি ডিফুৰ সোমাই গ'লোঁ আৰু ডিফুৰ কিছুমান দৃশ্য আপোনালোকে চাওক আৰু আমি দেখুৱাই থাকিম, চাই থাকক। আৰু এয়া ডিফুৰ ষ্টেডিয়াম আৰু বহুত ডাঙৰ ষ্টেডিয়াম বনাই আছে এতিয়া আৰু আমি দেখুৱাইছোঁ, আপোনালোকে চাই থাকক। আৰু আজি তাতে দেওবাৰ, সেইকাৰণে গাড়ী মটৰো কম, কিন্তু ডিফুৰ ৰাস্তা ঘাট আৰু কিছুমান চাবলগীয়া বস্তু আছে আৰু বিৰাট ভাল লাগিব আৰু চাই থাকক আপোনালোকে, আৰু ময়ো চাই থাকোঁ, ভাল পাব আপোনালোকে। আৰু এইখন ডিফু ষ্টেডিয়াম হয়, চাই থাকক। আৰু আজি কৈছোঁৱে, মুঠতে বিৰাট ভাল বনাইছে, আগতকৈ ডিফুখন খুবেই ভাল হৈছে আৰু এইবোৰ কিবা কিবি আছেও আৰু ৰাস্তাও ভাল। মই এতিয়া ডিফুৰ পালোহি, প্ৰায় 165 কিলোমিটাৰ বাইকেৰে আহিছোঁ, বহুত কষ্ট হৈছে আৰু প্ৰথমবাৰৰ বাবে আহিছোঁ ডিফুলৈ। আৰু 165 কিলোমিটাৰ বাইক লৈ এদিনত আজি প্ৰথমবাৰ চলাইছোঁ আৰু মই আৰু মোৰ লগৰ দুয়োটাই চলি কৰিছোঁ, সিও চলাইছে বা মই চলাইছোঁ, বহুত কষ্ট হৈছে আৰু এইমাত্ৰ আহি বহিছোঁ। আজি বিশেষ তেনেকুৱা একো নাই বাৰু, কিন্তু কাৰ্বি আংলঙৰ ৰাজধানী ডিফু চহৰখনৰ ৰাস্তা ঘাট চাম আৰু ইমানেই, আৰু আগতকৈ বহুত উন্নত হৈছে, মই আগত কৈছোঁৱেই। আৰু এই যিটো পৰিৱেশ দেখিছে, ষ্ট্ৰীট লাইট, ৰাতি হ'লে খুব সুন্দৰ লাগে চাবলৈ, আৰু আপোনালোকে চাব আৰু সম্ভৱ হ'লে ময়ো দেখুৱাম ৰাতিৰ দৃশ্য। আৰু বিশেষ একো নাই, ৰাস্তা ঘাট চালোঁ আৰু আপোনালোকেও চাওক আৰু বিৰাট ভাল লাগে আৰু চাই ভাল পাব আৰু চাই থাকক। আপোনালোকে ভাবিছে চাগৈ ডিফু চহৰত গাড়ী মটৰ কিয় নাই? কথাটো হ'ল লকডাউন চলি আছে, তাতে লকডাউনত আজি দেওবাৰে চব বন্ধ থাকে, ডিফুৰ দোকান বজাৰৰ পৰা আদি কৰি সকলোবোৰ গাড়ী মটৰো বন্ধ থাকে আৰু সেইকাৰণে একদম মুকলি ৰাস্তা, আৰু সেইকাৰণে আমিও ধুনীয়াকৈ চাব পাৰিছোঁ বা ধুনীয়াকৈ যাব পাৰিছোঁ আৰু ভাল লাগিছে, আৰু সেইকাৰণে চাই থাকক। ডিফু বিশাল মাৰ্কেটত আছে। মই বিশালত প্ৰথমবাৰ সোমাইছোঁ আৰু সেইকাৰণে কিবা আচৰিত নিচিনা লাগি গৈছেগৈ, আৰু কাপোৰ দেখিছে আপোনালোকে, যি মন যায় তাকে ল'ব পাৰিব আৰু ইয়াত কোনো অসুবিধাই নাই, আৰু ইচ্ছামতে কাপোৰ ল'ব লাগে, চইচ কৰিব লাগে, তাৰপিছত আৰু পইচা দিব লাগে। আৰু মোৰ প্ৰথম অভিজ্ঞতা বিষয়ে আপোনালোকক জনালোঁ, যিহেতু মই বিশালত কৈছোঁৱেই প্ৰথমবাৰ আহিছোঁ আৰু সেইকাৰণে প্ৰথম অভিজ্ঞতা আপোনালোককে জনালোঁ।
বিশাল মাৰ্কেটত আহিলে পাগল হৈ যাবলগীয়া হৈ যায়, কাৰণ ইমান ঘূৰি ঘূৰি এটা বিচাৰি পালোঁ আৰু সেইটো নিম। আজি প্ৰথমবাৰৰ বাবে আহিছোঁ বিশাল মাৰ্কেটত, বিৰাট মজা লাগিছে। ইমান কাপোৰ কোনটো ল'ব আপুনি, যিটো দেখি সেইটোৱে ল'ব মন যায়, আৰু অৱশেষত সেইটো বিচাৰি পালোঁ। সেইটো চাই থাকোঁ। বিশালত যদি কেতিয়াবা চোৰো আহে, চোৰেও ভাবিব লাগিব মই চোৰৰ বিদ্যা বাদ দিওঁ, কাৰণ ইমান ধুনীয়াকৈ সজাই পৰাই থৈছে, মানে ভাবিবই নোৱাৰি, মানে কিমান ভাল লাগে। আৰু সেইকাৰণে কি সুন্দৰকৈ সজাই পৰাই ৰাখিছে, ধুনীয়াকৈ চাব লাগে, আনিব লাগে, কোনো মানুহ নাথাকে, কোনো কাকো ক'বও নালাগে আমুকটো বস্তু ক'ত আছে। ইয়াৰ ওপৰত বিস্কুট দেখিছে, মানে তামাম মজা আৰু কিমান বিস্কুট, ইচ্ছামতে ল'ব লাগে, আহিব লাগে, বিল পে' কৰিব লাগে, সিমানেই আৰু কি নাই বিশালত কি নাই দেখিছে। ইচ্ছামতে বস্তু লৈছে, বেগত ভৰাই লৈছে, বিন্দাছ বজাৰ কৰিছে, আৰু ক'বই নিদিয়ে আৰু বস্তুৰে। আৰু পাৰ্ট আছে, মানে কোনটো বস্তু ক'ত ল'ব, গ'লে ভিতৰত সোমালে যাব লাগে, চইচ কৰিব লাগে। আৰু দেখিছে, মানে খুব মজা, আৰু ইয়াত সোমালে ওলাব মন নাযায়, আৰু মানে সুন্দৰ অনুভৱ আৰু সুন্দৰ অভিজ্ঞতা মোৰ কাৰণে। বেলেগৰ কাৰণে নহয়, বেলেগেতো বা আপোনালোকে বহুতে গৈছে চাগৈ, বিশালতে বজাৰ কৰে চাগৈ, কিন্তু মই প্ৰথমবাৰ গ'লোঁ, তাকে বোলো মোৰ মনৰ কথাবোৰো শ্বেয়াৰ কৰোঁ, আৰু আপোনালোককো দেখুৱাওঁ বিশালত কেনেকুৱা কি পৰিৱেশ। একদম মজা, আৰু অনুভৱটো বহুত ভাল অনুভৱ। আমি আহিলোঁ, আৰু আহি পেলাই মোৰ লগৰটোৱে ATM-ৰ দ্বাৰা পে' কৰিব, সিও চাৰ্ট এটা ল'লে, আৰু মইতো পে' কৰিলোঁ বাৰু, আৰু সি ATM-ৰ দ্বাৰা কৰিব, আৰু চাই থাকক। বিশাল মাৰ্কেটৰ পৰা ওলালোঁ, যিটো বস্তু দেখোঁ সেইটো বস্তুৱে ল'ব মন যায়, আৰু মই টি চাৰ্ট এটা ল'লোঁ, আৰু মোৰ লগৰটোৱে ল'লে এটা চাৰ্ট, আৰু এতিয়া গৈ থাকিম। আৰু এইখনে বিশাল মাৰ্কেট ডিফুৰ, ভাল লাগিলে আহি। ৰাতি সঁচাই বিৰাট ভাল লাগে, আৰু ষ্ট্ৰীট লাইটৰ দ্বাৰা কিবা কিবি যে বনোৱা থাকে, এইটো কাৰ্বিসকলৰ কিবা কয়, আৰু সিহঁতৰ অনুষ্ঠানত লাগে, বিভিন্ন ধৰণৰ অনুষ্ঠানত এইবোৰ দেখিবলৈ পোৱা যায়, আৰু ভাল লাগিছে, চাই থাকক। মই কৈছিলোঁ ৰাতিৰ যিটো ষ্ট্ৰীট লাইট ইয়াত দেখুৱাৰ কথা, আৰু এতিয়া সামৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ।